নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, আমাৰ এডমিট কাৰ্ডো আহিলে, এনচুৱাকেও মুকলি কৰিলে। বৰ্তমানলৈকে কোনো ধৰণৰ আমাৰ কাট অফ লিষ্ট মৰা নাই। হয়, নিশ্চয় গম পাইছে, আমি অপেক্ষা কৰি আছোঁ যে যিটোৰ বাবে আমি অপেক্ষা কৰি আছোঁ, আছাম পুলিচৰ কাট অফৰ ওপৰত অপেক্ষা কৰি আছোঁ, সেইটোহে আমাৰ মৰা নাই বৰ্তমানলৈকে। এক্সামটো আমি নিশ্চয় দিবলৈতো এটা কাট অফ মাৰিব, তাৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছোঁ। হয় বন্ধু বান্ধৱীসকল, মই কোনোতে আপোনালোকক ক'ম যে আপোনালোকে নিশ্চয় গম পাইছে চাগৈ, 2 দিনৰ আগতে আমাৰ যিটো SI পদৰ এক্সাম হৈ যায়, তাৰ এনচুৱাকি মাৰিলে সকলোৱে পাইছে চাগৈ। যদি নাই পোৱা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে লৈ ল'ব আপোনালোকৰ নিজৰ এনচুৱাকিটো। আৰু আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে চাগৈ, আছাম পুলিচৰ যিটোৰ আমাৰ 4th গ্ৰেডৰ পিয়ন চকীদাৰ ইলেক্ট্ৰিচিয়ান যিটো পদৰ বাবে আমাৰ এপ্লাই হৈছিল, তাৰ নিশ্চয় গম পাইছে এডমিট কাৰ্ড মুকলি হ'ব 28 তাৰিখে। আপোনালোকে ডাউনলোড কৰিব পাৰিব, সেই তাৰো লিংক দিয়া থাকিব এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে, তাত গৈ আপোনালোকে চাই ল'ব। আৰু আমি অপেক্ষা কৰি আছোঁ যে আছাম পুলিচৰ ABUB কাট অফ কেতিয়া মাৰিব, নিশ্চয় সকলোৱে অপেক্ষা কৰি আছোঁ। আমাৰো এক্সামটো অনুষ্ঠিত হ'ব বুলি সকলোৱে গম পাইছে চাগৈ। আমাৰ মাৰ্চ মাহত এক্সামটো অনুষ্ঠিত হ'ব, ফেব্ৰুৱাৰী মাহৰ শেষলৈ নতুবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে আমাৰ এক্সামটো অনুষ্ঠিত হ'ব। যদি এনেকৈ দেৰি হৈ থাকে কিন্তু আমাৰ কাট অফ লিষ্ট নাহে, ডাইৰেক্ট আমাৰ এডমিট কাৰ্ড আহিব, নিশ্চয় গম পাইছে। আপোনালোকে সকলোৱে গম পায়েই চাগৈ, মই আগতো ভিডিঅ' বনাইছোঁ। আছাম পুলিচৰ ফৰেষ্টৰ যিটো এক্সাম আগতে হৈছিলে, তাৰ কোনো ধৰণৰ এক্সাম দিবৰ বাবে কাট অফ মৰা নাছিলে। সেইকাৰণে পৰা কৈছোঁ, যদি দেৰি হৈ থাকে কোনো ধৰণৰ আমাৰ কাট অফ নামাৰিবলৈও আছে। আপোনালোকে এনেই অপেক্ষা কৰি থকা যেন অনুভৱ হয় যেন লাগিছে মানে, কাৰণ আছাম পুলিচৰ এডমিট কাৰ্ড মাৰিবলৈ, আছাম পুলিচৰ কাট অফ লিষ্ট মাৰিবলৈ দিন আছে যদিও ধৰিব পৰা নাই মানে। যদি ফৰেষ্টৰ নিচিনা হৈ যায় কি হ'ব আমাৰ সকলোৰে, সেইটোৱে কথা। আপোনালোকে যিমানটো পাৰে আপোনালোকে প্ৰেক্টিছ চলাওক। আৰু বহুতে কৈ আছিল যে আছাম পুলিচৰ যিটো 4th গ্ৰেডৰ আছাম পুলিচৰ এডমিট কাৰ্ড মুকলি হ'ব, পিয়ন চকীদাৰ ইলেক্ট্ৰিচিয়ান ইত্যাদিবোৰ পদৰ, তাৰ PST বুলি লিখা আছে। আপোনালোকে বহুতে ভাবি আছে চাগৈ তাত ৰানিং অনুষ্ঠিত হ'ব। কোনো ধৰণৰ আমাৰ ৰানিং অনুষ্ঠিত নহয়, আপোনালোকে নিশ্চিন্ত মনে থাকক, কোনো ধৰণৰ ৰানিং অনুষ্ঠিত নহয়। আপোনালোকৰ খুব বেছি ধৰি লওক আপোনালোকৰ চেষ্ট হাইট জুখিব পাৰে, কোনো ধৰণৰ আমাৰ ৰানিং অনুষ্ঠিত নহয়, নিশ্চয় গম পাইছে। সেইটোৱে আমি বহুতে অপেক্ষা কৰি আছোঁ কাট অফৰ ওপৰত লৈ। কাট অফ কেতিয়া আহে সেইটো নাজানো, আপোনালোকে হ'লেও অপেক্ষা কৰি থাকক যাতে আমাৰ কাট অফটো আহে। মাৰিবলৈ দিন আছে, হ'লেও ক'ব নোৱাৰি নহয় কেতিয়া আমাৰ কাট অফ মাৰি দিয়ে। সেইটোৱে আমি সকলোৱে অপেক্ষা সেইটো কাৰণে কৰি আছোঁ। বাকী যি কি নহওক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ লিংক দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব এডমিট কাৰ্ড। আৰু আপোনালোকৰ এনচুৱাকি যদি SI ডাউনলোড কৰা নাই তেতিয়া ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ, জয় অসম।